ঘূৰণীয়া হওক এনেকৈ অলপ এখন এখন তাত ল'ব লাগিব কোনে কি পায় 15জন কেইজন হ'ল এফালে দেখাই দিব 15জন হ'লে নাই জানো কাম একদম ঘূৰণীয়া হয় আপোনালোকে আৰু অলপমান বহল হওক সমান সমান স্পেচ হৈ লওক গছ এইটো হৈছে কি আমাৰ যিবিলাক নেকি প্ৰকৃতিৰ উপাদান আছে জৈৱিক উপাদান আৰু অজৈৱিক উপাদানবিলাক এইটো ক্লাছত আছে এই উপাদানবিলাক যে সকলোৱে সকলোৰ লগত কেনেবাকৈ হ'লেও জড়িত হৈ আছে এই বস্তুটো আমি এটা এক্টিভিটিৰ জৰিয়তে ল'ৰা ছোৱালীক দেখুৱাব পাৰিম অলপমান আপুনি এতিয়া ইয়াৰ ভিতৰত আপোনালোকে দেখা পাইছে কোনে কি বস্তু পাইছে আটাইতকৈ যিটো আমাৰ দৰকাৰী উপাদান কোনটো আছে ইয়াত সূৰ্য গতিকে সূৰ্যৰ পৰা ষ্টাৰ্ট কৰিম আমি আপোনালোকৰ দুটামান ইনষ্ট্ৰাকশ্যন আছে আপোনাৰ তাত এটা ৰছীৰ মানে হেৰিটো ৰছীটো আপোনাৰ থ'ম এতিয়া আপুনি কি কৰিব লাগিব আপোনাৰ পৰা কি কি বস্তু ওলাই আপুনি নিজে জানে আপুনি কাক দিব ৰছীডাল প্ৰথমতে সেনেকৈ আৰম্ভ হ'ব চাপ'জ আপুনি গছক দিলে গছে আকৌ গছত কি কি থাকে গছে এইবিলাক চাই কিনে দিলেই হ'ল এই গছে জানিব কাক দিয়ে আচ্ছা সূৰ্যৰ পৰা বাইদেউ আপুনি সেইখিনি যাওক পাতটো চেঞ্জ কৰি লওক গছটো ঠিক আছে সূৰ্য কাক দিব আপুনি গছক কিয় দিব সূৰ্যৰ পৰা গছলৈকে পোহৰটো যাব ঠিক আছে এইটো হৈছে বাইদেৱে মানে কি দিছে আপুনি ধৰি থাকক সূৰ্যৰ পোহৰটো ডাইৰেক্টলি কিনে পাই আছে গছে পাই আছে গছে কাক দিব কিয় ফুলক দিব ফুলে গছত ফুল ফুলে হয়নে নহয় পাতত দিব পাৰে গছতো দিব গছত ফুল ফুলে ফুলে কাক দিব মৌমাখি কিয় দিব এইটো মৌমাখিয়ে খায় মৌমাখি আপুনি কাক দিব এই ভোমোৰা কিয় দিব মৌমাখিয়ে অকলে বলে পৰা নাই পাৰ্টনাৰ ভোমোৰাটো ক'ত ভোমোৰা মই আপুনি কাক দিব মই এটা ফুল ক'লে ফুললৈ পঠাই দিম আকৌ এবাৰ না মই ফুলক দিছোঁ ফুলক ফুলেহে ফুলৰ পৰা ৰেণু আনিব ফুলটো সেই ফুলে ফুলক দিয়ক ৰেণু আনিব তাৰ পৰা চায়েন্স কাৰণে কৈছোঁ মই আকৌ ফুলক দিছোঁ মই ৰেণু সংযোগৰ পিছত তেওঁ কাক দিয়ে দিম ফুলে আকৌ ফলক দিব পাৰে ফলক দিয়ক ফল ক'ত চৰাই চৰাই ফল খায় চৰাই ক'ত চৰাই চৰাই কাক দিব চৰাই কাক দিব চৰাইটো এতিয়া গছত থাকে গতিকে গছত দিম গছত দিয়ক গছত দিম একো নহয় হ'ব পাৰে ডাবৰ গছক জীয়াই থাকিবৰ কাৰণে কি লাগে আৰু পানী ক'ত এইফালে পানী আছে মই বান্ধা কাম লাষ্ট পানী আৰু কাক দিব মাটিত দিব পাৰে পানীৰতো আৰু বহুত কাম আছে এন্দুৰে পানী খায় নে নাখায় বান্দৰো খায় আচ্ছা ঠিক আছে বাইদেউ নালাগে এতিয়া এইটোৰ উদ্দেশ্যটো হৈছে আমি গম পালোঁ যে প্ৰকৃতিত আমাৰ হাজাৰ হাজাৰ আৰু বহুত মানে উপাদান আছে এই উপাদানবিলাক প্ৰত্যেকৰ লগত কিবা প্ৰকাৰে হ'লেও জড়িত হৈ থাকে ল'ৰা ছোৱালীক আমি এইখিনি বুজাই দিম যে জাল এখন আমাৰ কি হয় এইখন কিন্তু ফুড চেইন নহয় বা ফুড হাবটো নহয় এইটো সেইটোৰো এনেকৈ কৰিব পাৰে এতিয়া এনেকৈ ৰিলেশ্যন হৈ গ'ল এতিয়া আমি ল'ৰা ছোৱালীক বুজাই দিম ইয়াৰে ভিতৰত কোনোবা এটা উপাদান যদি কিবা কাৰণত নোহোৱা হয় কি হ'ব পাৰে সাপ'জ আমি বাইদেৱে এৰি দিলে পানীটো এৰি দিয়কচোন এইটো কি হৈ গ'ল ঢিলা হৈ গ'ল হয়নে নহয় ঠিক তেনেকৈ পানীটো মানে এৰি দিয়াৰ লগে লগে গছত ইয়াতে এৰি দিলে গছটো লাহে লাহে গছডাল দুৰ্বল হৈ যাব এইটো ভাঙি গ'ল ঠিক তেনেকৈ গছডাল নোহোৱাৰ লগে লগে তাত চৰাইও থাকিব নোৱাৰে এইটো ভাঙি গ'ল এনেকৈ গছ নহ'লে ফলো নাথাকে এনেকৈ ভাঙি গ'ল এনেকৈ গৈ 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 কি হ'ব এটা সময়ত কমপ্লিটলি আমাৰ এই জালখন সম্পূৰ্ণ নষ্ট হৈ যায় ইয়াৰ পৰা আমি এইটোৱে বুজাই দিব পাৰিম যে পৃথিৱীত যিমানবিলাক উপাদান আছে আমি যদিও নাভাবোঁ যে এইটো আমাৰ দৰকাৰী নাই যদিও মানে ভাবোঁ সেনেকুৱা
কিন্তু প্ৰত্যেকটো বস্তুৱে প্ৰত্যেকৰ লগত এটা ধুনীয়া সম্পৰ্ক বজাই ৰাখে আৰু তেনেকৈহে প্ৰকৃতিখন চলি আছে। গতিকে এইখিনি কথাই আমি ল'ৰা ছোৱালীক ধুনীয়াকৈ বুজাই দিব লাগে। তা আপোনালোকে এক্টিভিটিটো কেনেকৈ কৰি যিমানকেইজন ল'ৰা ছোৱালী আছে সিমানকেইজন এনেকুৱা কম্পনেণ্টটো বনাই ল'ব, উপাদানটো বনাই ল'ব নিজৰ ইচ্ছা অনুযায়ী, কি যাতে সুবিধা হয়, আমাৰ ৰিলেশ্যনটো কৰাত যাতে সুবিধা হয়। গতিকে উপাদানখিনি ধুনীয়াকৈ বনাই ল'ব। বুজি পাইছেনে ছাৰ বাইদেউসকল? এতিয়া আমি ৰুমৰ ভিতৰত যাম।